নমস্কাৰ ওয়েলকাম মাই ইউটিউব চ্যানেল স্টাডি ইন আসাম এসআইএ ADREর বহুত বেশি গুরুত্বপূর্ণ খবর আসাম ডাইরেক্ট রিক্রুটমেন্টর প্রতিজন প্রার্থীর বাবে আজিৰ এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। আশা কৰোঁ আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ ৱাচ কৰিব। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যিসকলে আমাৰ এই চেনেল প্ৰথমবাৰৰ বাবে চাই আছে প্লিজ সাবস্ক্রাইব মাই চেনেল এণ্ড প্ৰেছ বেল আইকন এণ্ড সিলেক্ট অল নোটিফিকেশ্যন। তো আহক আৰম্ভ কৰোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো। চাওঁতে আমাৰ সকলোৰে বহু অপেক্ষাৰ দিন প্ৰায় শেষ, কাৰণ ADREৰ ফাইনেল রেজাল্ট নিশ্চিতভাৱে 15 মাৰ্চৰ আগে প্ৰকাশ পাব। আৰু যদি কিবা কাৰণত প্ৰকাশ নাপায় তথাপিও আপোনালোকে এটা নিৰ্দিষ্ট দিন বা তাৰিখ গম পাব যে অমুক তাৰিখত রেজাল্ট ঘোষণা কৰা হ'ব। কিয় কৈছোঁ শুনক, যে যিহেতু 16 তাৰিখত বিত্তীয় বাজেট দাখিল কৰিব, গতিকে সেই বাজেটৰ ভাষণত নিশ্চয় ADREৰ প্ৰসংগ উত্থাপন হ'ব। গতিকে আপোনালোকে আকৌ এবাৰ গুৱাহাটীৰ খানাপাৰাত এপইণ্টমেণ্ট লেটাৰ ল'বলৈ সাজু হওক। এনেকুৱা আৰু নতুন বা বাতৰি পাবলৈ জড়িত হৈ থাকক আমাৰ এই চেনেলৰ লগত। থেংক ইউ।